বেয়া খবৰ আহিছে আৰু আমি কিছু সময় অফিচিয়েল হোৱালে আনুষ্ঠানিক হোৱালে ৰ'ব লাগিব কিন্তু যথেষ্ট বেয়া খবৰ এটা আহিছে ছিংগাপুৰৰ পৰা এই মুহূৰ্তত এয়াই ক'ব বিচাৰিছোঁ যে যথেষ্ট এটা বেয়া খবৰ আহিছে আৰু সমগ্ৰ অসমবাসীৰ বাবে এটা অনাকাংক্ষিত খবৰ এয়া হিমাশ্ৰী এই খবৰটো যাতে নহওক এই মুহূৰ্তত ষ্টুডিঅ'ৰ পৰা মই সেইটোৱে কামনা কৰিছোঁ কাৰণ এনে পুনৰ মুখ্য সম্পাদক মহোদয়ৰ ওচৰলৈ আহিছোঁ গুঞ্জন এই মুহূৰ্তত মই এটা কথা ক'ব লাগিব আমাৰ সদাশয় দৰ্শকৰ ওচৰত আমি নেম কেয়াৰৰ যিগৰাকী চিকিৎসকৰ সৈতে জুবিন গাৰ্গৰ পৰিয়াল যোগাযোগত আছিল বা এই মুহূৰ্তত জুবিন গাৰ্গ যিসকল সতীৰ্থৰ সৈতে আছিল তেওঁলোকেও যোগাযোগ কৰিছিল ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কথাখিনি জনাবলৈ প্ৰয়াস কৰিছিল তাৰ চিকিৎসকসকলক বুজাবলৈ যত্ন কৰিছিল আৰু আমি আপোনালোকক জনাওঁ যে জুবিন গাৰ্গ আমাৰ সকলোৰে পৰা আঁতৰি গৈছে আমি হেৰুৱাইছোঁ জুবিন গাৰ্গক আৰু বৰ দুখ সংবাদ এটা আৰু এই কাৰ্যালয়ৰ পৰিৱেশটোতো আপোনালোকে অনুভৱ কৰিব পাৰে যাৰ গান শুনি আজিৰ এটা প্ৰজন্মই এই ND24ৰ মই কাৰ্যালয়ৰ পৰিৱেশটোতো আপোনালোকে গম পাইছে যে জুবিন গাৰ্গ কিমান সৈতে সম্পৃক্ত হৈ আছিল আমাৰ প্ৰতিগৰাকীৰ সৈতে সম্পৃক্ত আছিল কেতিয়াবা লগ পাইছিলোঁ কেতিয়াবা লগ পোৱা নাই কেতিয়াবা কথা পাতিছিলোঁ কেতিয়াবা আমি কথা পতা নাই কেতিয়াবা মান অভিমান কৰিছিলোঁ জুবিন গাৰ্গৰ সৈতে বহু কথাক লৈ কিন্তু আজি উল্লেখ কৰিব লাগিব যে অত্যন্ত এটা দুৰ্ভাগ্যজনক খবৰ সকলো বিচলিত হৈছে আপুনি নিশ্চয় দেখিছে যে সকলো বিচলিত হৈছে আৰু খবৰ আমি কৈছোঁ যে এই খবৰ দিবলৈ বুকুত শিল ৰাখি এই খবৰ দিবলগীয়া হৈছে মোৰ কোনো এগৰাকী সতীৰ্থই আগবাঢ়ি আহিব খোজা নাই খবৰ দিবলৈ সকলো মৰ্মাহত আজিৰ তাৰিখত গতিকে ছিংগাপুৰলৈ যোৱা জুবিন গাৰ্গ এটি নিথৰ দেহ হৈ অসমলৈ উভতি আহিব আমি এটা এনেকুৱা প্ৰজন্ম ৰাজীৱ দা জুবিন গাৰ্গৰ গান শুনিবলৈ আমি ঘৰত কাজিয়া কৰিবলগীয়া হৈছিল দেউতাহঁতে ভূপেন হাজৰিকাৰ গান শুনে আমি জুবিন গাৰ্গৰ গান ভাল পাওঁ তেওঁলোকে জুবিন গাৰ্গৰ মানে একাংশ ভাল নাপাইছিলে আমি হ'লোঁ তেনেকুৱা সেই এটা প্ৰজন্মৰ গতিকে এই খবৰটো আজি এনেকৈ দিবলগীয়া হৈছে আপুনি ধৈৰ্য ধৰি আছে কিন্তু আমি হয়তো সাংবাদিক হিচাপে আজি বিফল হৈছোঁ খবৰটো সঠিকভাৱে দিব পৰা নাই কিছু আৱেগিক হৈছোঁ কিন্তু জুবিন গাৰ্গ হত্যাটোৱে তেনেকুৱা প্ৰতিজন নাজানো ইয়াৰ পিছত অসমৰ পৰিস্থিতি বা কেনে হ'ব জুবিনৰ অসংখ্য অনুৰাগী আছে তেওঁলোকে মানি ল'ব পাৰিছেনে নাই এই কথাটো গতিকে কাৰোৱে কোনেও ভালকৈ খবৰটো দিব পৰা নাই আৰু আটাইতকৈ আমাৰ এয়া দুৰ্ভাগ্য হৈছে যে জুবিন গাৰ্গ কেনে আছে তেওঁৰ প্ৰতি মুহূৰ্তৰ আপডেট দিবলৈ আমি তাত নাই ছিংগাপুৰৰ আমি সঠিক বাতৰি আমি দিব পৰা নাই তথাপি খবৰটো আহিছে অত্যন্ত এটা বেয়া খবৰ গতিকে জুবিন গাৰ্গৰ সহধৰ্মিনী ইতিমধ্যে ৰাওনা হৈছে ছিংগাপুৰলৈ গতিকে অসমবাসীৰ বাবে আজিৰ দিনটোৱে নহয় অনাগত আৰু কিমানটা দিন এনেধৰণে শোকত থাকিবলগীয়া হ'ব কিমান বেয়া হৈ থাকিব হয়তো কোনো ক'ব নোৱাৰে